এনেকৈ হাই হাই কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে সৃষ্টি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনালৈ স্বাগতম আজি আকৌ এটা নতুনকৈ ডেইলি ব্লগ লৈ আহিছোঁ হয়তো আপোনালোকে চাই অকণমান ভাল পাব চাগে আৰু তেনেকৈ একো বিশেষটো নাই আমি ঘৰুৱা ভিডিঅ'কে যিমানটো পাৰোঁ দেখাই থাকোঁ আৰু তাতে আজি এফালে যাম আৰু কি হয় কি নহয় তাকে অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ মানে মোৰ এগৰাকী বৌ আছে তেওঁ অকণমান অসুখ মানে নহয় আৰু তেওঁ সৰু এটা অপাৰেশ্যন হ'ল তাকে খবৰ এটা ল'বলৈ যাওঁ তিতাবৰ ঢৌ নিলে তাকে অকণমান দেখাই যামচোন কি হয় চাওক আৰু সেয়াই আৰু ডেইলি ব্লগটোৰ মাজে মাজে আমাৰ নাইৰাৰ সৰু অলপ অকণ দুষ্টামিবিলাক আপোনালোকৰ মাজত অকণমান দেখাই যাম তেওঁ আপোনালোকে স্কিপ নকৰি চাব বুলি আশা কৰিলোঁ আৰু সেয়াই আৰু আজিকালি নাইৰা খোজকাঢ়িব পৰা হৈছে কিমান যে দুষ্টামি কৰে নহয় ইফালে দৌৰে ইফালে নাযাবা ধেৰ দুষ্টামি সেয়াই তেনেহ'লে দেৰি নকৰি ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া ধলি যাবলৈ ওলাইছোঁ ধলি যাম আৰু অলপ পাছত খাই বৈ মেলি যাম আৰু 2টামান বজাতে ওলাই যাম আৰু সেয়াই গৰম বহুত পৰিছে বতৰটো ইমান বেছি ৰ'দ নাই যদিও গৰম আছে বহুত সেইটো কাৰণে লাহে ধীৰে ওলাই যাম বুলি ভাবিছোঁ তেনেহ'লে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো কি ফল আপোনালোকে চিনি পাইছেনে চিনি পাইছে যদি কমেণ্ট কৰকচোন এইটো হৈছে ড্ৰেগন ফল যিহেতু আমাৰ ঘৰ তিতাবৰ এগ্ৰিকালচাৰখনৰ সন্মুখতে আৰু এগ্ৰিকালচাৰত বিভিন্ন ধৰণৰ খেতি কৰা হয় এইবাৰ ড্ৰেগন ফলৰো খেতি কৰিছিলে তাৰে 2 কেজিমান হাজবেণ্ডে লৈ আহিলে মই কিন্তু আগতে খাই পোৱা নাই কিন্তু ইউটিউব চিনাকি প্ৰাৰ্থনাবাৰ ইউটিউবত তেওঁলোকৰ ঘৰত লাগি থকা ধুনীয়া ড্ৰেগন ফলৰ ভিডিঅ' চায়ে থাকোঁ হয়তো তেওঁলোকৰ ঘৰৰকেইটা আৰু টেষ্টি হ'ব আৰু কালাৰটো যে কি ধুনীয়া আৰু কালাৰটোৱে নাইৰাক অকণমান আকৰ্ষিত কৰিছে যেন লাগিছে তাই এনেকৈ যি টি বস্তু মুখতে নিদিয়ে কিন্তু কালাৰটো দেখি তাই ওচৰলৈ চাপি আহিছে অকণমান আৰু পিটিকি দি এনেকৈ দিলোঁ তাই খালে বাৰু বতৰৰ ফল কিছুমান বতৰত খাব লাগে আৰু এনেও মই আগবেলা নাইৰাক কিবা নহয় কিবা ফ্ৰুটছ এটা দিবলৈ ট্ৰাই কৰোঁ কেতিয়াবা খায় কেতিয়াবা নাখায় তাইতো খোৱাত ইমান ভাল নহয় আৰু সেইকাৰণে আজি আছিলে ড্ৰেগন ফল আৰু সেয়ে ড্ৰেগন ফ্ৰুটছকে তাইক দিছোঁ লোৱা আমাৰ নাইৰা গাভৰু হ'ল শাৰী পিন্ধিব পৰা হ'ল দেই মানে কি হ'ল তাইক মই চুৰ্ণিখন দি দিলোঁ গাতে তাই ধুনীয়াকৈ গাটো পাতি দিছে মানে পিন্ধাবলৈ দিলে আৰু তাইক সুধিলোঁ তুমি পিন্ধিবা নি তাই মূৰটো জোকাৰি বুলি ক'লে আৰু সেইকাৰণে পিন্ধাই দিলোঁ আৰু তাই মানে কি হ'ল ওচৰৰ বাইদেউহঁতৰ ঘৰলৈ যায় যে তাতে তেওঁলোকে মেখেলা চাদৰ গামোচাৰে ইটো সিটো কৰি তাইৰ লগত খেলি থাকে আৰু মোলৈ ফটো পঠিয়াই পিছে তেতিয়া মই গম পালোঁ আৰু তাইৰ হেঁপাহতো আছে সেইটো কাৰণে মই পিন্ধাই দিলোঁ তাই গোটেইখন পিন্ধি পেলাই ঘূৰি ফুৰিছে খুব ভাল পাইছে আৰু এতিয়া দুয়োজনীয়ে গা পা ধুই নাইৰাকো ওলাই দিলোঁ আৰু ময়ো ৰেডি হৈ গ'লোঁ যাবলৈ আৰু এতিয়া গৈ থাকোঁ তাত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ আৰু এয়া হ'ল আমাৰ চাহিন বৌ এই বৌৰে অকণমান গাটো ভাল নাছিলে তেওঁ সৰু অপাৰেশ্যন এটা হ'ল আৰু সেইটো কাৰণে তেওঁ যিহেতু এতিয়া মাকৰ ঘৰত আছে আৰু এয়া খুৰী সেইটো কাৰণে মোৰ ঘৰৰ পৰা ওচৰে হয় সেইকাৰণে খবৰ এটা ল'বলৈ আহিলোঁ আৰু এয়া হৈছে মাইৰা বেটী মাইৰা মইনাক আমাৰ নাইৰা মইনাক লৈ আছে কোচত আৰু দুয়োজনে বহুত খেলিলে আৰু আমি অহা অলপ টাইম হ'ল আৰু বহুত কথা পাতিলোঁ যিহেতু ঘৰৰ মানুহ বহুত দিনৰ মূৰত লগ পালে মানে বহুতো কথা ওলায় আৰু কথা পাতোঁতে টাইমটো কেনেকৈ গুচি যায় গমেই নাপালোঁ আৰু চাহ খালোঁ চৰ্বত খালোঁ আকৌ এনেকৈ ওলাই আহিব লওঁতেই মই ইফালে আকৌ খুৰীয়ে মনে মোৰ কাৰণে পোলাও বনাই আছে মই কিন্তু গমেই নাপাওঁ আৰু আকৌ তেওঁ বনোৱা পোলাও খালোঁ আৰু পোলাওখিনি কিন্তু বহুত টেষ্টি হৈছিলে দেই মই সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে কথা পাতোঁতেই সময়টো গুচি গ'ল আৰু ভিডিঅ'লৈ মনতে নপৰিলে আৰু এইফালে ভণ্টীয়ে মানে বৌৰ ভনীয়েকৰ জোৰণ হৈ গ'ল আৰু তাইৰ জোৰণত উঠা বস্তুবোৰ মোক দেখাইছিলে যিহেতু আমাৰ মুছলিম সমাজত জোৰণখন বিয়াৰ বহুদিনৰ আগতে হৈ যায় কিছুমানৰ 6 মাহ কিছুমানৰ এবছৰ কিছুমানৰ 3 মাহ নিজৰ মতে তেনেকৈ টাইমটো লৈ সেইকাৰণে বহুদিনৰ মূৰত মানে এংগেজমেণ্ট বুলিয়ে ক'ব পাৰি আৰু যেনেকৈ হিন্দু সমাজত বিয়াৰ আগদিনা জোৰণ হয় আমাৰ কিন্তু তেনেকুৱা নহয় আমাৰ বহুদিনৰ আগতেই জোৰণখন হৈ যায় আৰু তাই মোক এই জোৰণত উঠা কাপোৰ কানিবিলাক দেখাই আছে
আছিলে শাৰী মেখেলা চাদৰ আৰু এই পাৰ্চটো চাওকচোন ইমান কিউট লাগিছে দৰা ঘৰৰ পৰা দিয়া আৰু এইটো সোণৰ আঙুঠি তাইক পিন্ধাইছিলে আৰু বহুত ডাঙৰ বহুত মজবুত আছে আঙুঠিটো মানে পছন্দ লাগিছে নহয় আৰু এইজনী হৈছে আমাৰ ভণ্টিজনী বহুত কিউট হয় আপোনালোকে সকলোৱে তাইক দুৱা আশীৰ্বাদ কৰিব দেই যাতে সকলোৰে দুৱা আশীৰ্বাদৰে তাই ধুনীয়াকৈ বিয়াখন পাৰ হৈ যায় গিফ্টবোৰ চাই খুব ভাল লাগিলে আৰু তাৰ পৰা আকৌ ওলাই আহিলোঁ ওচৰতে থকা জেঠাই শাহু ঘৰলৈ জেঠাই জেঠু এক্সপায়াৰ্ড হ'ল আৰু ইয়াতে থাকে কেকা আৰু বৌহঁত আৰু এয়া বৌহঁতৰ ঘৰ পালোহি আৰু নাইৰা বহুত বেছি গৰম উঠিছে কাৰণে তাইক কাপোৰটো অকণমান হুলকাই বেলেগ এযোৰ ড্ৰেছ পিন্ধাবৰ কাৰণে লৈছিলোঁ আৰু এইফালে বৌয়ে মোৰ কাৰণে পিঠা বনাই আছে আৰু চাহৰ যোগাৰ কৰিছে মই অকণমানহে ভিডিঅ' কৰিছোঁ যিহেতু নাইৰাক মই লৈ আছোঁ সেইকাৰণে ভিডিঅ'বিলাক কপা হৈছে আৰু তাইতো কৈছোঁ একে জেগাতে নাথাকে নহয় আৰু এয়া চাহ দিলে বৌয়ে বহুত ধুনীয়াকৈ পিঠাকেইটা খুব ভাল লাগিছিলে আৰু মই ভাল পাওঁ ৰিং পাপৰ আৰু খুব ভাল লাগিলে খাই হৈ আৰু চাহ কাপোৰ যে বৰ টেষ্টিকৈ বনাইছিলে দেই আৰু এয়া নাইৰা মুকলি কৰি ভাই একদম কাপোৰ চাপোৰ খুলি দিলোঁ যে তাই অকণমান ঘূৰি ফুৰিছে ইফালৰ পৰা সিফালে আৰু বৌয়েও তাইৰ লগত খেলি আছে নাইৰাকো অলপ ফ্ৰেছ কৰাই মেলি তাইক কাপোৰযোৰ চেঞ্জ কৰি বেলেগ এযোৰ পিন্ধাই দিলোঁ তাই অকণমান ভাল পাইছে যিহেতু বহুত বেছি গৰম পৰিছে আৰু মাইকী মানুহ লগ পালেতো কথাটো ওলায়ে আৰু বৌৰ লগত ইটো সিটো পাতি থাকোঁতে সময়টো গুচি আৰু ইয়াতো বেছি দেৰি নকৰিলোঁ যিহেতু আন্ধাৰ হওঁ হৈছে আৰু মোক মানে হাজবেণ্ডে থৈ পেলাই গুচি গৈছিলে আৰু এতিয়া মই ৰাস্তাৰ মেজিকতে ঘৰলৈ যাব লাগিব আৰু সেইটো কাৰণে বেছি দেৰি নকৰিলোঁ আৰু এয়া আহি ঘৰ পালোহি আৰু এয়া ঘৰ পাই নাইৰা গাড়ীতে টোপনি গ'ল আৰু লগালগ আহি পেলাই তাইক মই শুৱাই দিলোঁ তাইও বহুত ভাগৰ লাগিলে বেচেৰি খেলিলে মেলিলে আৰু দিনততো তাই শুৱাই নহ'লে আৰু বেছি দেৰি নোশুৱে অলপ দেৰি শুবহে আকৌ সাৰ পাবই তাই আৰু যিকণ টাইম হৈছে মই এইটো সময়তে ভাত পানীকেইটা যোগাৰ কৰি লওঁ ফ্ৰেছ হৈ তাইও জানে মা ভিডিঅ' কৰিছে মই নকওঁ যা বুলি বেয়া বস্তু এইটো আমাৰ মই পাপা নে আবা মই পাপা নে আবা এই পাপা নে আবা পাপা আবা ক আবা ক আবা আবা ক মই পাপা নে আবা আমাৰ আকৌ মডাৰ্ণ ছোৱালী পাপাহে কয় বাপেকে ইমানেই আবা ক'বলৈ শিকাইছে তাই কিন্তু আবাটো মুখতে নুফুটে নকয়েই পাপাইহে কৈ থাকে এনেকৈ কৈ দে পাপা পাপা চাটা দেই পিছত আহিম দেই মই পিছত আহিম দেই গ'লগে ভাল হ'ল যা গ'লগে যা পৰি যাবি বা পাপা নাইৰাক যে খুৱাবলৈ বহুত বেছি দিগদাৰ মানে কথাৰে বুজাব নোৱাৰি কিমান বেছি দিগদাৰ আৰু এইটো দেখিছেনে মই এইটো মাম লৈ পেলাই ৰৈ আছোঁ আৰু ইয়াত নিপুলটো অকণমান ডাঙৰকৈ ফুটা কৰি দিলোঁ কেঁচিয়ে কাটি পেলাই আৰু ইয়াতে মই মাম চাম কিবা অকণমান জুলীয়া কৰি পেলাই ধুৱাই দিওঁ যাতে তাই ধুনীয়াকৈ পি খাব পাৰে যেতিয়া মন নাযায় খাবলৈ এনেকৈতো প্ৰায় মই খিচিৰি চিচিৰিয়ে দিওঁ কিন্তু এই গধূলি সময়ত মানে আৰু বেছি আমনি কৰে আৰু এনেকৈ নচুৱাই ফুৰিবলৈ মন নাযায় যিহেতু ইমানেই গৰম লাগিছে আৰু আজিকালি জনা হৈছে যে আৰু তাইক মানে মাতিলেও তাই গম পাই যায় যে মাম খাবলৈ মাতিছোঁ বুলি আৰু তাই মানে মামটো বা পলাইছে দেখিছেনে এইফালে মানে মোৰ পৰা পলাই পেলাই দাদীয়েক আৰু আটাৰ ওচৰলৈ গৈ আছে আজি হৈছে নেক্সট ডে আবেলি সময় আৰু আবেলি সময়ত কোনো পধ্যে নাইৰা ঘৰত নাথাকে সদায় গুণগুণবাইৰ ওচৰলৈ আৰু ত্ৰিদীপ দাদাৰ ওচৰলৈ যাবই লাগে আজি পিছে ময়ো আহিলোঁ তাইৰ লগতে আৰু আপোনালোকক এটা ভিডিঅ'ত মই দেখাইছিলোঁ নতুন ঘৰৰ শুভাৰম্ভণি আমাৰ বাইদেউহঁতৰ ঘৰটো মানে ত্ৰিদীপৰ ঘৰে আৰু আজি ত্ৰিদীপহঁতৰ ঘৰটো ধুনীয়াকৈ হৈ গ'ল আৰু এইটো ত্ৰিদীপৰ ৰুম আৰু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন এইটো হৈছে তাইৰ সৰু এটা লাইব্ৰেৰী আৰু লাইব্ৰেৰীত কিতাপবোৰৰ মাজে মাজে এটা ফুলৰ টাব দিছে আৰু ফুলৰ টাবকেইটাতো ইমান ধুনীয়াকৈ সি পেইণ্টিং কৰি দিছে আৰু এইখন হৈছে ইমান ধুনীয়া এটা চিনেৰী আৰু এইটো এটা ফুলৰ টাব ইমানেই ধুনীয়াকৈ সজাইছে নহয় এটা ল'ৰা হৈ ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰুমটো ৰাখিছে ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ বহুত মনোমোহা আৰু এইটো চাওকচোন এয়া হৈছে লাইটৰ বাল্ব এই তিনিটা আৰু ইয়াত বাল্বকেইটাতো ইমান ধুনীয়াকৈ সজাইছে দেখিছে ইমান ভাল লাগিছে আৰু এতিয়া আহকচোন তাৰ ছবিবিলাক চাওঁ এজনী কোন গুণগুণ
গুণৰ চেহেৰাটো মিলা নাই না আগতে শকত আগতে আছিলে আগৰ মুখ নাই তাৰ এতিয়া চেহেৰা নাই এইটোৰ আগত দিম নিজকে নিজে কিছে নেকি অঁ হৈছেগৈ এয়া এয়া মোৰ মাহঁত আপোনালোকৰ মা মা ঢুকালে অঁ মা অকণমান এই ফেচ কাটটো আপোনাৰ লগত মিলিছে মিলে মোৰ লগতে মিলে বেছি এগৰাকী আচ্ছা আপুনি দাঁতকেইটা চপাই দিয়ক নিমিলে এতিয়া আগৰ সকলো গ'লো ফুলাম তেৰমহীয়া আমাৰ নাইৰাজনীয়ে বহুতো কথা বুজিবলৈ শিকিলে চাওকচোন তাই ইমান ধুনীয়াকৈ কথাকেইটা যে বুজি পাব বুলি মই ভবাই নাছিলোঁ তাই মুখত খাই দিব বুলি মই বুঢ়া কাগজকেইটা ডাষ্টবিনত পেলাবলৈ ক'লোঁ আৰু তাই কথামতে কাম কৰিছে এইটো তুমি ডাষ্টবিনত পেলাই দিবা যোৱা ডাষ্টবিনত পেলাই দিবা যোৱা পেলালা আহা চব পেলাই দিয়া তাৰপৰা ডাষ্টবিনত পেলাই দিয়া চব পেলাই দিয়া সেইটো পেলাই দিয়া ডাষ্টবিনত পেলাই দিয়া সেইটোও পেলাই দিয়া মইনা ইটোও পেলাই দিয়া চব পেলাই দিয়া আহা চাওঁ হাত চাওঁ নাইৰা হাত চাওঁ এনেকৈ গুড গাৰ্ল নাইৰা চব পেলাই দিলে চিচি ডাষ্টবিনত এইকেইটা পেলাই দিয়া যোৱা ডাষ্টবিনত পেলাই দিয়া আহা এইটো পেলাই দিয়া মইনা আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰ ছোৱালীজনী ডাঙৰ হৈছে আৰু মই এনেদৰে তাইৰ মেমৰিবিলাক সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই